হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল হওক আৰু মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ মোৰ ননন্দজনীৰ ঘৰত। ভাগিন দুটাৰ অন্নপ্ৰসন্ন হয় আৰু সেই ৰাতিপুৱাই ওলালোঁ আৰু এয়া ঘৰ পালোহি। আৰু তাইৰ টুইনছ বেবী হয়, এটা ল'ৰা এটা ছোৱালী। লাল চাহ দিব। এইফালে এইফালে চোৱা, এইফালে এইফালে আহি আছো নে? এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা, এইফালে চোৱা, মানে এইফালে চোৱা। আৰু এইফালে স্পেচিয়েল ড্ৰেছ পিন্ধি মাক দেউতাক ৰেডি। লিপষ্টিক আৰু এইফালে ইহঁতকো ৰেডি কৰি দিয়া হ'ল। মোৰ মোবাইলটো আছে দিদি পেনটো কেনে পাইছা চলা আহা চলা ভাল লগাইছে আৰু এইফালে মামাক ৰেডি ভাত মুখত দিবৰ কাৰণে। লগ মা লগ দিয়কচোন। সেইটো লাগিবই, সেইটো লৈ থাকক দিয়া আকৌ নহয়। ই মাটি লাৰিছে। ধান লাগিব।
লাজ পালে এইফালে চমা আমি না কয়া দিছি মামা চলে আসি আৰু শেষত ঘৰৰ সকলোৱে অলপ অলপ খুৱাই দিলে সিহঁতক মাকে দিব পাৰে আৰু পৰ্বটো শেষ হোৱাৰ পিছতে ৰাইজক ভাত দিলে আৰু মোৰ ভিডিঅ'টি এইখিনিতে সমাপ্ত কৰিলোঁ আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে তেন্তে লাইক এটা কৰি দিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।